হে গাইছ স্বাগতম টু বিমল ব্লগছ আৰু স্বাগতম জনাইছোঁ মোৰ ফাৰ্ষ্ট ব্লগলৈ। তো গাইছ মানে বহুতে মানে ভিডিঅ' বনায় আজিকালি ইউটিউবত, কোনোবা ব্লগ ভিডিঅ' বনায়, কোনোবা মানে টেক ভিডিঅ' বনায়, কোনোবা খোৱাৰ ভিডিঅ' মানে বহুত কিবা কিবি ভিডিঅ' বনায়। তো ময়ো ভাবিলোঁ মানে বহুত দিনৰ পৰা ভাবি আছোঁ যে ময়ো কিবা মানে ভিডিঅ' বনাম মানে। তো মানে বেলেগে যে বনায় যে সেইভাৱে মই বনাওঁ সেইটো কথা নহয় মানে, এইটো মানে মোৰ নিজৰ ইচ্ছা মানে। তো মানে নিজৰ এটা মানুহসকলৰ ইচ্ছা থাকে যে মই এইটো এটা ময়ো কৰিম যে তাই কৰিছে বুলি ময়ো কৰিম, সেইটো কথা নহয় মানে নিজৰ এটা ইচ্ছা। সেইকাৰণে আজি ভাবিলোঁ আকৌ ময়ো এটা বনাম মানে, আকৌ ভাবিলোঁ যে কি বনাম। তো এতিয়া মই যে ইউটিউব চেনেল খুলিম তো কিহৰ ওপৰত খুলিম মানে, যে কি খুলিম যে কি বনাম মই। তো ভাবিলোঁ এই বেলেগ কিবা কিবি ভাবিলোঁ। তো এইবোৰ মানে খতমভাৱে বনালে মানে টিম লাগে। তো আজিকালিতো জানে সকলোৱে ব্যস্তত থাকে, আজিকালি লগৰবোৰো তেনেকুৱা, সকলোৰ মানে ব্যস্তত হৈ থাকে, সকলোৱে কামত থাকে। তো ভাবিলোঁ এনেকৈ টিমটো আজি হ'ব, ধৰি লোৱা আজি হ'ব, কালি হ'ব, এনেকৈতো পিছত আৰু নাহিব, ক'ব মোৰ কাম আছে মই আজি নকৰিম, ক'ব ময়ো আজি নকৰিম, তো এনেকৈতো চেনেল নচলিব। তো ভাবিলোঁ মই অকলে কি বনাব পাৰোঁ, তাৰপিছত হ'লে ব্লগে এটা বনাওঁ, এটা ব্লগ চেনেল খোলোঁ। তো আজি মানে ব্লগ চেনেল খুলিলোঁ। তো ইয়াৰ আগতো মোৰ এটা চেনেল আছিল। তো চেনেলটো আছিল মানে শৰ্ট মুভি, মানে চাউথৰ শৰ্ট চিনছ মানে ফাইট চিনছবোৰ মানে আমি কৰিছিলোঁ, তাত মানে টিম আছিল। সেই চেনেলটো মানে মই লাষ্টত বন্ধ কৰি দিলোঁ, ডিলিট কৰি দিলোঁ চেনেলটো। ডিলিট কৰাৰ কাৰণ হ'ল যে মানে কি কাৰণত ডিলিট কৰিলোঁ মানে কিয় ডিলিট কৰিলোঁ। তো সেই মানে কথাটো হ'ল মানে টিম ক'লোঁ যে টিম মানে সকলোৱে মানে আজি আহে কালি নাহে। তো এনেকৈ ভাবিতো চেনেলটো এনেকৈ নচলিব, আৰু এইবোৰ বনাব হ'লে মানে টিম লাগে। তো ভাবিলোঁ নালাগে, বাদ দে, নহ'ব। তো মই অকল মানে সেই চেনেলত 2খন ভিডিঅ' বনাইছোঁ, আৰু 2খন ভিডিঅ' বহুত মানুহে চাইছে, আৰু যি মানুহে চাইছে সকলোৱে কৈছে, আৰু ভাল কমেণ্ট আহিছিল, কৈছিল যে এনেকৈ বনাই থাকিবা, বহুত ভাল হয় মানে, এক্টিংবোৰো ভাল হয় মানে। হিৰ'জন মই আছিলোঁ মানে, হিৰ'ইন নাছিল বাৰু, এইটো মানে ফাইট চেঞ্জ ন। তো মানে চাউথৰ আছিল। মই 2খন বনাইছিলোঁ, এখন আছিল শ্ৰাইনডু আলু অৰ্জুনৰ, আৰু এখন আছিল স্মাৰ্ট শংকৰ ৰাম পথিনেনিৰ। ফাৰ্ষ্টৰখন বনাইছিলোঁ আমি ৰাম পথিনেনি, স্মাৰ্ট শংকৰখন বনাইছিলোঁ। তাৰপিছত সেইখন ভাল হৈছিল, বাট মানে তাত মানে এটা ছোৱালী লাগিছিল। তো ছোৱালীজন আকৌ ময়ে হৈছিলোঁ মানে তাত মানে মুখ চুখটো দেখা নাযায়। আজিকালিতো ছোৱালীটো সকলোৱে জিন্স মানে টি চাৰ্ট মানে জিন্স পেণ্ট পিন্ধে, তো মানে জিন্স পিন্ধে আৰু মুখখনটো দেখা নাযায়। মই আকৌ ছোৱালী হৈছিলোঁ, ছোৱালী মানে এই অলপ মানে চিন্স অলপ মানে অলপৰ কাৰণে। তো তাৰপিছত আকৌ ময়ে হিৰ' মানে কিবা কিবি মানে বনাই দিছিলোঁ। তো সেইখনত মানে ইমান কমেণ্ট আহিছিল, ভাল কমেণ্ট আহিছিল, ইমানো অহা নাই। বাট যেতিয়া শ্ৰাইনডুখন বনাইছিলোঁ, শ্বুটিং কৰিছিলোঁ শ্ৰাইনডু মানে ফাইট চিনছটো, তেতিয়া মানে বহুত ভাল কমেণ্ট আহিছিল, আৰু বহুত মানে মানুহে চাইছিল। তো আৰু সকলোৱে কৈছিল যে এনেকৈ বনাই থাকিব, বহুত দূৰ আগবাঢ়িবা। তেনেকৈ আৰু ক'ত আগবাঢ়িব পাৰিলোঁ। তাৰপিছত সকলোৱে নাহে, টিম আজি আহে কালি নাহে, কয় আজি মই নোৱাৰোঁ, আজি বেলেগ জেগাত যাম, এনেকৈতো নচলিব নহয়, আৰু টিম লাগে এইবোৰত। কমপক্ষে তাত মানে 8-10জনমান লাগে। তো এনেকৈ আৰু মানে চেনেলটো বাদ দিলোঁ মানে মই। তো ভাবিলোঁ এতিয়া আকৌ মানে মই নতুন এটা ব্লগ খুলিলোঁ। আৰু আমি যেতিয়া শ্ৰাইনডুখন শ্বুটিং কৰিছিলোঁ, শ্বুটিং কৰোঁতে মানে ৰাতি হৈ গৈছিল। তেতিয়া লগৰ কেইজনমান লগৰ কৈছিলে আজি নকৰোঁ নেকি, আজি ইয়াৰ পৰা থৈ দে, কালি আহি কৰিম। তাৰপিছত মই এটা কথা ভাবিছোঁ, তাৰ মানে ইহঁতৰ মানে যেতিয়া শ্বুটিং কৰোঁতে মানে ইহঁতৰ মানে মই গম পাইছিলোঁ যে ইহঁতে আৰু নকৰিব। তো তাৰপিছত ভাবিছিলোঁ যদি কালিলৈকে যদি থৈ দিওঁ শ্বুটিংটো, তো কালিতো নাহিব, তো এইটো কষ্টটো আমাৰ বেকাৰ হৈ যাব। তাৰপিছত ভাবিলোঁ নাই, আজি যেনেকৈ নহওক শেষ কৰি দিম, কালি হ'ব দিয়ক, কালি যিখিনি বাকী থাকে কৰিলেও কৰিম। তো আৰু মোৰ এটা মনৰ ভাৱনা আছিল যে মই আজি শেষ কৰিম। তো কিবা কৰি মানে ৰাতি মানে বনাই দিলোঁ, আকৌ মানে ৰাতি লাইট চাইট লগাই মানে শ্বুটিংটো কৰি দিলোঁ মানে। তো কৰাৰ পিছত আকৌ এনেকুৱা হোৱাৰ পিছত মানে সেইখন হৈ গ'ল আৰু। তো এডিটিং ময়ে কৰিছিলোঁ, মানে সব কিবা কিবি ময়ে কৰিছিলোঁ। তো আৰু বহুত কষ্ট হৈছিল আৰু সেইখিনি সময়ত। তো তাৰপিছত এনেকৈ কৰোঁতে তাৰ পিছদিনা ভাবিলোঁ আজি এইখন বনাওঁ। তো বনাওঁতে সেইদিনা বনোৱা নহ'ল। তো আৰু তাৰ পিছদিনা আকৌ বনাব খুজিলোঁ, বনাওঁতে মানে এনেকুৱা হ'ল মানে আজি নাহে মানে। তো নহাৰ পিছত মানে এজন আহে, দুজন আহে, তাৰপিছত আৰু এজন কয় মানে মোৰ আজি কাম আছে, মই আজি কৰিব নোৱাৰিম মানে, ক'ৰবাত যাম মানে। তো ভাবিলোঁ এনেকৈতো নহ'ব। তো তাৰপিছত মই ক'ব নোৱাৰোঁ, জোৰ কৰিব নোৱাৰোঁ নহয়। তো তাৰপিছত ভাবিলোঁ বাদ দিয়া, নবনাওঁ আৰু। তাৰপিছত চেনেলটো আৰু বাদ দিলোঁ, আৰু সকলোৱে কৈ থাকে যে চেনেলটো কিয় বাদ দিলা। তাৰপিছত ক'লোৱে আৰু গোটেইখিনি ক'লোৱে যে এনেকুৱা বনাব হ'লে টিম লাগে। তো সকলোৱেতো এনেকুৱা নহয়, এতিয়া মই ইহঁতক জোৰ কৰিব নোৱাৰোঁ যে বনাবই লাগিব। তো সেইখিনিয়ে আৰু মানে সেইকাৰণত মানে চেনেলটো বাদ দিলোঁ মানে। তো ভাবিলোঁ যে এটা নিউ মানে এটা ব্লগে খোলোঁ, আৰু মই মাজে শৰ্ট ভিডিঅ' বনাইছিলোঁ। তো আৰু শৰ্ট ভিডিঅ' আৰু কিমান বনাম আৰু ভাবিলোঁ আজি মানে কিবা কিবি কৰোঁ, ক'ত যাওঁ নাযাওঁ সকলোৱে মানে ছ'চিয়েল মিডিয়াত দিম আৰু। তো ভাল মানে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দিম আৰু। তো ভাবিলোঁ আৰু খুলিলোঁ, আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু। তো আগৰ দৰে যেনেকৈ মানে আগৰ চেনেলটোত ছাপোৰ্ট কৰিছে এনেকৈ আৰু ছাপোৰ্ট কৰিব, তেতিয়া মানে
ভাল ভাল বস্তু আৰু দেখাব পাৰিম। তো গাইছ আজিৰ ফাৰ্ষ্ট ব্লগৰ কাৰণে এইখিনি আৰু তো ইয়াৰ পিছত আৰু মানে ভাল ভাল মানে ভিডিঅ' বনাম আৰু ভাল ভাল ভিডিঅ' বনাই মানে আপোনালোকক দেখুৱাম। তো গোটেইখন চাবৰ কাৰণে মানে বহুত বহুত ধন্যবাদ, থেংকছ আৰু আজিৰ কাৰণে বাই।